দুপৰীয়া ভাতটো নাৰি টনটনীয়াকৈ খাই অকণমান শুই দিব পাব লাগে, মজা লাগে। গৰম দিনতকৈ ঠাণ্ডা দিনত শুই বেছি ভাল লাগে। দিনত দেৱালী লাইট বৰ বেলেগ লগাইছে দেই, গোটেইখন জিকজাক জিকজাক জিকজাক। আমি সৰুতে যিমানবিলাক বম ফটকা ফুটাইছিলোঁ আজিকালিতো সেইবোৰ নায়েই। হ'লেতো চাবি কিমান ডাঙৰ ডাঙৰ ফুটাব, ই যিমান ফুটাই তাৰ ওপৰত ফুটাবি। আজি ইয়াক এৰাত নাই ৰ। কি বম ফুটাইছিলে আগতে? পৰমাণু বম ফুটাইছিলে চাগে। পৰমাণু বমক কি এইবোৰ বমৰ নিচিনা বুলি ভাবিছ নি? জুই লগাই দিলে ফুচু ফুচু কৰিব, ধুমকৈ ফুটি যাব, 1 ছেকেণ্ডত চব নাইকিয়া হৈ যাবি, গম পাইছ নাই? মোৰ মনত আছে সৰু থাকোঁতে দেৱালীত এবাৰ দেউতাই চকৰি আনিলে। মই চকৰিটো জ্বলাই মাটিত দিছোঁ, চকৰিটো যিমান ঘূৰিছে পৃথিৱীখনো সিমান ঘূৰিছে, চকৰিটো যিমান জোৰছে ঘূৰিছে পৃথিৱীখনো সিমান জোৰছে ঘূৰিছে। কোনোমতে আমি বেৰে খুটাই ধৰি পেলাই বাচিছোঁ। দেখিলি এইচাত অলপ দিছেনে? এতিয়া মই দিম। লাম্বা কা এইবাৰ যে গৰম যোৱা নাই কিয় জানে নাই? পাই, নহ'লেতো এইটো সময়ত ঠাণ্ডা পৰেই। যোৱাবাৰ দেৱালীত মই বম ফটকা ফুটাই আছোঁ, ধাম ধুম ধাম ধুম ধাম ধুম। দেউতাই ৰকেট টাইম দিলে, বোলে তই এইটোকে উৰাচোন। মই উৰাই দিলোঁ, শ্বৰ্টকৈ গৈ বেলিত লাগি ধামকৈ ফুটি গ'ল, বেলি পাৱাৰটো ডাবল হৈ গ'ল। সেইকাৰণে এইবাৰ গৰমটো বেছি, ঠাণ্ডা পৰাই নাই। গুড গুড, মজা দিছোঁ মজা দিছোঁ। অলপ বেছি হ'ল নেকি? কিয়? ৰকেটটো গৈ কি বেলিত লাগিব পাৰে নি? পৃথিৱীৰ পৰা ৰকেট গৈ কি বেলিত লাগেগৈ নি? তোমাৰ চকৰিটোৱে পৃথিৱীখন ঘূৰাব পাৰে, ইয়াৰ ৰকেটটো গৈ কি বেলিত লাগিব নোৱাৰে? কিন্তু এইবাৰ মই বম ঘৰত বনাই আছোঁ। মূলা, চানা, মাংস এইবিলাক দি বনাই আছোঁ। একেবাৰে দেৱালী দিনাখনে ফুটাম। এইবোৰ দিনো বম বনাই নে? এটা ফুটাই দে। বিশ্বাস নাই কৰা ন? তেন্তে এটা দি দিওঁ। দে 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 দে।